Hey guys, welcome back to my YouTube channel. আপোনালোকে এনেদৰে যাতে মোক আগলৈ আগুৱাই যোৱাত সহায় কৰে একোটাকৈ লাইক আৰু সাবস্ক্ৰাইবৰ যোগেদি। দিনটোৰ প্ৰথম প্ৰশ্নটো হৈছে ভাৰতবৰ্ষৰ সংবিধান প্ৰস্তুত কৰা সম্পৰ্কত সংবিধান সভাৰ মুঠ কেইখন বৈঠক হৈছিল? উত্তৰটো হ'ব 21খন। ভাৰতবৰ্ষৰ সংসদীয় গণতন্ত্ৰৰ ধাৰণাটো কোনখন দেশৰ সংবিধানৰ পৰা লোৱা হৈছিল? উত্তৰটো হ'ব ইংলেণ্ড। কেবিনেট মিছন ভাৰতলৈ কেতিয়া আহিছিল? উত্তৰ হ'ব অপশ্যন বি 1946 চনত। ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰধানজনক কি বুলি কোৱা হয়? উত্তৰ হ'ব ৰাষ্ট্ৰপতি। ভাৰতৰ সংসদত কেইখন সদন আছে? উত্তৰ হ'ব 2খন। ভাৰতৰ উচ্চ সদন কোনখন? ইয়াৰ উত্তৰ হ'ব ৰাজ্যসভা। নেক্সট, ভাৰতৰ নিম্ন সদন কোনখন? ইয়াৰ উত্তৰ হ'ব লোকসভা। ভাৰতীয় সংবিধানখন কেতিয়া বলবৎ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1950 চনৰ 26 জানুৱাৰী। জন গণ মন ৰাষ্ট্ৰীয় সংগীতটো ৰাষ্ট্ৰীয় সংগীত হিচাপে কোন চনৰ কিমান তাৰিখে গ্ৰহণ কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1950 চনৰ 24 জানুৱাৰী তাৰিখে। ভাৰতৰ প্ৰথম গণতন্ত্ৰ দিৱস কোন তাৰিখে পালন কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1950 চনত। ভাৰতৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ উত্তৰ হ'ব প্ৰতিভা পাটিল। ভাৰতীয় সংবিধানখন কেতিয়া গৃহীত কৰা হৈছিল? ইয়াৰ উত্তৰ হ'ব 1949 চনৰ 26 নৱেম্বৰত। 1950 চনৰ গণতন্ত্ৰ দিৱসৰ সময়ত ভাৰতৰ ৰাষ্ট্ৰপতি কোন আছিল? ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ। ভাৰতীয় সংবিধানত কিমানটা অনুচ্ছেদ আছে? ইয়াৰ শুদ্ধ উত্তৰটো হৈছে 395টা। গণতন্ত্ৰ মানে কি? ইয়াৰ উত্তৰটো হৈছে ৰাইজ শাসন।
ভাৰতৰ স্বাধীনতা দিৱস কোন তাৰিখে পালন কৰা হয়? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্ট বক্সত জনাব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। অৱশেষত জয় হিন্দ, জয় ভাৰত।